কৰ্মৰাজিভাৱে এইটো সম্ভৱ হৈছে। বৰচলা নিবাসী ভাদুৰী চৰকাৰ তেখেতে আমাৰ মূৰ্তি নিৰ্মাতা আৰু দাতা, তেখেতক আমি পবিত্ৰ খনত শ্ৰদ্ধাৰে সমৰ্পণ কৰিছোঁ। আৰু আমাৰ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অভিজিৎ নাথ ডাঙৰীয়া, উপসভাপতি পৰাগ সিং ডেকা, সহকাৰী সাধাৰণ সম্পাদক নিকু শইকীয়াকে প্ৰমুখ কৰি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিকু ডেকা আৰু প্ৰাণজিৎ নাথ ডাঙৰীয়া, বৰচলা শাখা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়াসকল, ইয়াত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, উপস্থিত সন্মানীয় আই মাতৃসকল, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, সদৌ অসম ছাত্ৰ সন্থাৰ কালত নেতৃত্ব দিয়া মৌচুম প্ৰদীপ দত্ত ডাঙৰীয়াকে প্ৰমুখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তাৰ বিষয়ববীয়াসকল সকলোকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু ইয়াৰ লগে লগে ইয়াত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰী কণ কণ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই কাৰ্যসূচীটোৰ বিষয়ে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাক ফোন কৰি অৱগত কৰা হৈছিল। এতিয়া মই মাত্ৰ এটাই কথা কৈছিলোঁ যে সেই অনুষ্ঠান এটা সুন্দৰ অনুষ্ঠান, সেই অনুষ্ঠানলৈ মই যাম, আমি নিজকে কেতিয়াও নাথাকোঁ, কিন্তু প্ৰতিমূৰ্তি উন্মোচনৰ দৰে এটা গধুৰ দায়িত্ব মোক দিলে মই পালন কৰিব পাৰিম নে নাই সেইটোহে বৰ চিন্তনীয় বিষয় হৈছে। এনেকুৱা গধুৰ দায়িত্ব আচলতে বৰ মাংগলিক আৰু গধুৰ দায়িত্ব, এনেবোৰ দায়িত্ব পালন কৰিবলৈ আমাৰ বৰ ভয় লাগে। কাৰণ ভূপেন হাজৰিকাৰ দৰে এজন ব্যক্তিত্বৰ প্ৰতিমূৰ্তি উন্মোচন কৰাটো আমাৰ দৰে এজন ছাত্ৰকৰ্মীৰ বাবে বৰ সহজ কথা নহয়। তথাপিও আপুনি বৰ আশীৰ্বাদ শিৰত লৈ, জ্যেষ্ঠজনৰ আশীৰ্বাদ শিৰত লৈ আৰু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ শুভেচ্ছা আৰু সাহস মূলধন হিচাপে লৈ আপোনালোকে অতি কষ্টৰে স্থাপন কৰা প্ৰতিমূৰ্তি ভাগ মই আজি উন্মোচন কৰিলোঁ। আৰু এনে এটা মাংগলিক কাজ সম্পন্ন কৰিবলৈ যাওঁতে কোনোবাখিনিত যদি আমাৰ বহাত এটা হৈছে, আপোনালোকৰ আমি মাৰ্জনা বিচাৰিছোঁ। ভূপেন হাজৰিকাৰ বিষয়ে বিশেষ ক'বলগীয়া মই আছে বুলি নাভাবোঁ, কাৰণ ইয়াত বহুতো যথেষ্ট গুণী জ্ঞানী ব্যক্তি উপস্থিত আছে, সন্মানীয় শিক্ষাগুৰুসকল উপস্থিত আছে, সকলোৱে ভূপেন হাজৰিকাৰ বিষয়ে জানে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে এনে এখন গাঁৱত এটা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ মানুহসকলে সাহস কৰিছে, যিহেতু এইটো এটা মই তাৰ পৰা নিশ্চিত হ'ব পাৰিছোঁ যে ইয়াৰ মানুহসকল অত্যন্ত ভূপেন হাজৰিকাৰ প্ৰতি প্ৰিয়, ভূপেন হাজৰিকাৰ তেওঁলোকৰ প্ৰিয় ব্যক্তি আৰু ভূপেন হাজৰিকাৰ বিষয়ে মোতকৈ অলপ হ'লেও তেখেতসকলে বেছি জানে। সেইকাৰণে মই ভূপেন হাজৰিকাৰ বিষয়ে আপোনালোকৰ আগত মই ক'বলৈ মোৰ ধৃষ্টতা নাই আৰু মই সেই সাহস মই নকৰোঁ। মই দুআষাৰ ক'বলৈ মোৰ মনৰ এজন ছাত্ৰকৰ্মী হিচাপে মই কেইটামান বেলেগ কথাই আপোনালোকৰ আগত ক'ব বিচাৰিম। আৰু এই দুআষাৰ কোৱাৰ আগতে এই প্ৰতিমূৰ্তি স্থাপন কৰা, প্ৰতিমূৰ্তি বনোৱা সেই ভাদুৰী চৰকাৰদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতে এনেকুৱা তেখেতৰ হাতত এনেকুৱা এটা সুন্দৰ প্ৰতিমূৰ্তি এটা ৰূপ পালে, শ্ৰীমন্ত ভূপেন হাজৰিকাৰ দৰে আমাক লাগিছে তলত থিয় হৈ, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ হাতত আৰু অনাগত দিনত আৰু ন সৃষ্টিয়ে স্থায়ী হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেখেত এজন অভিভাৱক হিচাপে সদায় পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাক সদায় তেখেতে এজন অভিভাৱকত্ব পালন কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমি ভূপেন হাজৰিকাক দেখিলোঁ, আমাতকৈ জ্যেষ্ঠসকলে ভূপেন হাজৰিকাক আৰু ওচৰৰ পৰা পালে, ভূপেন হাজৰিকাৰ গীত শুনিলে। আমি খুব কম দিনৰ বাবে ভূপেন হাজৰিকাক অসমৰ মঞ্চত দেখিবলৈ পালোঁ, ভূপেন হাজৰিকাৰ গীত আমি তেওঁৰ মুখৰ পৰা শুনিলোঁ। এতিয়া ভূপেন দা আমাৰ মাজত নাই, ভূপেন দা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু ভূপেন দাক জীয়াই ৰাখিব লাগিব আমি আৰু আমাৰ উঠি অহা নৱপ্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী আৰু উপস্থিত আছে, তেখেতসকলে ভূপেন দাক জীয়াই ৰাখিব লাগিব। কিন্তু তেখেতসকলে আমিতো ভূপেন হাজৰিকাৰ গান আমি মঞ্চত শুনিলোঁ, আমাৰ শ্ৰেষ্ঠসকলে তেখেতৰ ওচৰৰ পৰা পালে গান শুনিলে, ভূপেন হাজৰিকাৰ বিষয়ে জানে। কিন্তু যে উঠি অহা নৱপ্ৰজন্মৰ ওপৰত যে এটা গধুৰ দায়িত্ব আছে, ভূপেন হাজৰিকাৰ অনাগত প্ৰজন্মৰ মাজত ভূপেন হাজৰিকাক চিনাকি কৰাই দিব লাগিব। তেখেতসকলে ক'ৰ পৰা চিনাকি কৰিব? সেয়েহে এজন ছাত্ৰকৰ্মী হিচাপে, এজন ছাত্ৰ হিচাপে মোৰ মনলৈ কেইটামান কথা আহিছে।
আপুনি সহানুভূতি ভাবিব কোনে নোপোৱা সমনীয়া মানুহ